ভাল লাগিলে তেতিয়া এইবোৰ হৈছে ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ বাহিৰৰ দোকান পোহাৰবোৰ ফাষ্টফুডৰে দোকান আছে গোটেইবোৰ এতিয়া ভিতৰলৈ যাওঁ হাই গাইছ আজি আহিছোঁ মই ব্ৰহ্মপুত্ৰ কাৰ্নিভেল চাবলৈ ইয়াত কি আছে কি নাই মই একো নাজানো মুঠতে গৈ আছোঁ চাবলৈ চাই থাকক আপোনালোকক দেখুৱাম কি দেখি পাওঁ ঠিক আছে নাজানো কি আছে কিবা কিবি মেলা হৈ আছে বুকিং কৰি আছে তাকে মই দেখুৱাম আৰু এই ব্ৰহ্মপুত্ৰ কাৰ্নিভেল চলিব 15 ডিচেম্বৰৰ পৰা মানে চলিয়ে আছে 15 মাৰ্চলৈকে চলিব আপোনালোকে পাৰিলে আহিব পাৰিব মানে চাবলৈ যদি মন যায় তেতিয়াহ'লে আহিব পাৰিব ইয়াত পাৰ পাৰ্চন 30 ৰুপিজ লয় এতিয়া টিকট কাউণ্টাৰৰ টিকটটো কাটি লওঁ তাৰপিছত সোমাই যাওঁ ভিতৰলৈ আৰু ভিতৰৰ পৰা আপোনালোকক মই দেখুৱাই আছোঁ কি আছে ভিতৰত এয়া টিকটটো কাটি ল'লোঁ পাৰ পাৰ্চন 30 ৰুপিজ আৰু এইফালে হৈছে মিউজিক কনচাৰ্ট লাইভ মানে আপোনাৰ যিজন ছিংগাৰৰ গান পচন্দ হয় তাৰ এই প্ৰগ্ৰাম চাব পাৰে আপুনি এয়া হৈছে আমাৰ এণ্ট্ৰি টিকট এইটো লৈ আমি এতিয়া ভিতৰলৈ যাওঁ আৰু ভিতৰৰ পৰা দেখাইছোঁ আৰু ভিতৰলৈ আহি ভিডিঅ' কৰোঁ মানে আন্ধাৰে হ'ল চাৰিওফালে এতিয়া লাইটবোৰ জ্বলিছে যিসকলে চেলফি তুলি বহুত ভাল পায় তেওঁলোকে মানে একদম জেগা বিচাৰিবই নালাগে ইয়াত চেলফি পইণ্ট ইমানেই বনাইছে নহয় যিফালে যায় আপুনি চেলফি পইণ্ট আৰু এইটো এটা কিবা এক্টিভিটিজ নামটো পাহৰিছোঁ আৰু এইবোৰ হৈছে ফুড ষ্টল আপোনাৰ যি খাব মন যায় তাকেই খাব পাৰিব মানে থলুৱা আহাৰ আৰু সেয়া ব্ৰহ্মপুত্ৰৰ পাৰত ৱাটাৰ বেছ এক্টিভিটিজ তাতে এতিয়া বন্ধ হৈ গৈছে মানে গধূলি হৈ গৈছে 5টা বজালৈকে ইয়াত খোলা আছিলে তো এতিয়া 5টা বাজি গ'ল সেইকাৰণে মানে বন্ধ কৰি দিছে আৰু এইখন হৈছে ৱাটাৰ বেছ এক্টিভিটিৰ প্ৰাইচ লিষ্ট চাই লওক যদি কোনোবাই খেলিব আহে এক্টিভিটিজ কৰিম বুলি ভাবিছে তেতিয়াহ'লে এখন লিষ্ট ভালদৰে চাই লওক এতিয়া আমি আহিলোঁ বিভিন্ন জনগোষ্ঠীৰ থলুৱা খাদ্যবোৰৰ মাজলৈ ইয়াতে দেখিলোঁ একদম ধুনীয়া ধুনীয়া গাহৰি মাংস কুকুৰা মাংস মিছা মাছ কেঁকুৰা আছে একদম মানে খৰিকা ভৰাই ৰাখিছে গতিকে খাবলৈও মন গৈছে কিবা এটা টেষ্ট কৰি চাওঁচোন কেনেকুৱানো বুলি এতিয়া মই টেষ্ট কৰিম মিছা মাছ মানে এই ডাঙৰ মিছা মাছটো এটা দিয়ক ইয়াৰ কোনটো আজিৰ হয় এইটো বেছি ৰঙা হৈ গ'ল যে এইটো হেৰি যে সেইটো কিবা জুইৰ বেছি ওচৰ যে সেইকাৰণে ইয়াৰ পৰা দিয়ক ইয়াৰ পৰা এইটো দিয়ক এইটো জ্বলাই কেনে কি হেৰি দিব চাটনি দিব কিবা কোকটো কেই টকা হয় 150 হয় এই এইটো নাখাওঁ আৰু এইটো চাইমত হয় নেকি কিমান টকা এক বটলত 150 পুৰা মিছা মাছৰ পিটিকা খাবলৈ ৰৈ আছোঁ এয়া লাষ্টত আহি গ'ল আৰু আমাৰ ডিছ আহি গ'ল এতিয়া আমি খাই লওঁ পুৰা মাছৰ লগত চাইমত মানে জীৱনত ফাৰ্ষ্ট খাম হৈ আছে বহুত ভাল লাগিলে তেতিয়া খাই বনাই তোমালোকৰ ঘৰত নবনাই এইটো মিচিংবিলাকে বনায় এইটো ঘৰত বনাই নবনাই বনাই খাব যাব লাগিব কি কম ভিউৱাৰ্ছ ইমানেই ভাল লাগিলে নহয় চাটনিটো মানে মিছা মাছৰ চাটনি আৰু চাইমত খাই একেবাৰে চুচি মেলি শেষ এইফালে চেলফিত ব্যস্ত আৰু মানুহবোৰ আমি চাই আছোঁ তাকে আৰু এইফালে আছে চেলফি বুথৰ যোগাৰ তো আপুনি তাত গৈ 50 টকা এটা পে' কৰিলে হৈ যায় আপোনাক ধুনীয়াকৈ ভিডিঅ' বনাই দিব আমি এতিয়া ক'ত আহিলোঁ এতিয়া আমি আহি গ'লোঁ ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ পৰা তাৰপৰা যাব ওলালোঁ
এতিয়া যাব ওলালোঁ তাৰপিছত এতিয়া যাম আমি আমাৰ ডেষ্টিনেশ্যন মানে আমাৰ ঘৰত যাম তাৰপৰা গৈ কিনে পিনে এতিয়া ভাত পানী বনাম আৰু শুই যাম ভাত পানী বনাম তাতে মানে বহুত মস্তি কৰিলোঁ ফটো মাৰিলোঁ অকল বেলেগ একো এক্টিভিটিছ নাই কৰা তুমি মিছা মাছ খালা মিছা মাছ খালোঁ মিছা মাছ কমকৈ খালা তুমি 150 টকা তুমি মিছা মাছে খালা 150 টকা মিছা মাছ খালোঁ তাৰপিছত তুমি ল'লা চাইমদ তাৰপিছত তুমি নাই খোৱা চাইমদ অকণমান টেষ্ট খালি অকণমান টেষ্টিঙৰ কাৰণে লৈছিলোঁ আৰু কাৰ্নিভেল চাই বহুত ভাল লাগিলে আৰু বহুত ভাল লাগিলে কিবা এটা বেলেগ এটা ফিল হয় আৰু ভাল লাগিলে আৰু টেনচন অকণ হৈ যায় ন কেলে টেনচন চাইমদ খাই দিলোঁ যে ফুচকা খাম আমি পানীপুৰি খাম পানীপুৰি খাই টেনচন মানে টেনচনটোক পেঞ্চন দি দিবা